কোনে কি উৎপাত কৰিছিলি মোৰ এই নাকৰ তলত? चोली के पीछे क्या है जोली के पीछे ओ जोली के पीछे क्या है जोली के पीछे কোনে কৈছ? কোনে কৈছ বে? ছাৰ কোৱা নাই মই গাইছো কিয় গাইছিলি তই? ছাৰ পটককে মনত পৰি গ'ল সেইকাৰণে গাই দিলো আৰু বেয়া তোৰ যে পঢ়াবোৰ মনত নাথাকে কিয়? ছাৰ থাকে মনত কিন্তু অকল ঘৰলৈকেহে মনত থাকে কিন্তু স্কুল অহাৰ পিছত কি জানো স্কুল আহি পোৱাৰ পিছতে চব কথা পাহৰি থাকো বেটা নামটো মনত থাকে নাথাকে? কাৰ নাম তোৰ নাম তোৰ আচ্ছা মোৰ নামটো কথা কৈছে কি সেইটোতো মনত থাকে নেক্সট টাইমৰ পৰা তোৰ নিজৰ নামটো মনত নাথাকিব। কিয় নাথাকিব এনেকুৱা জোৰত এচৰমান দিন নহয় নিজৰ নামটো পাহৰি থাকিবি চোৰ কবাৰ। ছাৰ পাহৰাৰ কথা কওঁতে মনত পৰিছে মোৰ ভাগৰ মই আজি হোমৱৰ্ক কৰিবলৈ পাহৰি থাকিলোঁ ভাত খাব পাহৰিলি নে তই? নাই পাহৰাটো হাগিবলৈ পাহৰিলি নে তই? নাই পাহৰাটো ছাৰ তেনেহ'লে হোমৱৰ্ক কৰিবলৈ কেনেকৈ পাহৰিলি তই? ছাৰ একচুৱেলি মই কালি বহুত টেনশ্যনত আছিলোঁ কি টেনশ্যন বে? ছাৰ এইটো যে মোৰ কালি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া হৈ গ'ল আৰে বাবা গাৰ্লফ্ৰেণ্ডবিলাক এনেকুৱাই কাজিয়া নকৰিলে থাকিবই নোৱাৰে সিহঁতে বে তোৰ দেখোন বৰ জ্ঞান আছে গাৰ্লফ্ৰেণ্ডৰ প্ৰতি। আৰে ছাৰ মোক জাহা তাহা বুলি নাভাবিব পুৰা 25জনী পতালোঁ আজিলৈকে এতিয়ালৈকে কিমান 25 চেহেৰাটো চা তাৰ ভাগ চেহেৰাটো চাই এনেকুৱা লাগে বে তই এজনী পতাব নোৱাৰ 25টোতো বাদেই কথা। আৰে ছাৰ কিয় নপতিব মোৰ ভাগৰ বে তোৰ নিজৰ মাতটো চা তই মাতটো তোৰ মাত মাতিছনে এইটো তই মেকুৰী মাত দিছ। ছাৰ মোৰ দেখোন লাগে আপুনি কোনো একো পঢ়াবই নাজানে কিন্তু আজিলৈকে মই কিবা কৈছোঁ নেকি কি কলি মই পঢ়াবিলাক তই বুজি নাপায় একো। মই বুজি পালো ছাৰ মই চাব্বাছ বেটা চাব্বাছ চাই ল ইয়াক চাই ল ই বুজি পাইছে চাই ল। ছাৰ মই এইটোহে বুজি পালো এইবিলাক পঢ়োৱা শুনা আপোনাৰ দ্বাৰা নহ'ব মই সেইটোহে বুজি পাইছোঁ কিবা কিয় নহ'ব কিয়নো ছাৰ আপোনাৰ কথাবিলাক আমিও বুজি নাপাওঁ বেটা ধ্যান দিলেহে বুজি পাবি আৰু ধ্যান নিদিবি পিটন খাবি। ছাৰ এটা কথা পটককৈ মনত পৰি গ'ল নহয় টিফিনটোলৈ মনত পৰি গ'ল। কিয় টিফিনলৈ মনত পৰিলে তোৰ ভাগৰ? ছাৰ কিয়নো মোৰ অলপ ভোক লাগিছে সেইকাৰণে টিফিনটোলৈ মনত পৰি গৈছে এতিয়া। আৰে ভোক লাগিছে যদি টিফিনটোলৈ মনত পেলাব কি দৰকাৰ ইয়াতে তোৰ ভাগৰ মই ভোকটো পলুৱাই দিওঁ মই। ছাৰ সেইটো কেনেকৈ? 2 পাতমান চৰ দি দিওঁ চব ভোক পলাই যাব। পঢ়া শুনাটো একো কৰিব নোৱাৰা অকল ভোক লাগিছে ছাৰ তেতিয়াহ'লে কি ক্লাছত নোখোৱা নোখোৱাকৈ ভোকত থাকিম নেকি আমি? কোনে কলি ছাৰ মই ক'লোঁ মই বেটা ঘৰৰ পৰা অলপ ভাত খাই মেলি আহিবি আকৌ স্কুলত যে পঢ়িবলৈ আহিব লাগে বুজিছ তাত টিফিন খাবলৈ আহিব নালাগে। তেনেহ'লে ছাৰ আপুনি কিয় খায়নো? বেটা এই স্কুল মোৰ ভাগৰ হয় মইতো খামেই। আপোনাৰ বাপেকে বনাই দিছিলে এইখন স্কুল? কোনে কলি? মই কৈছোঁ ছাৰ মই কৈছোঁ। বেটা এইখন স্কুলত মই শিক্ষক হয়। শিক্ষক হয় যদি মইনো কি ক'ব লাগে আপোনাক আপুনি শিক্ষক আৰু আমাৰে অলপ ভয়ত থাকিব লাগে তহঁতে ভয়ত থাকিবি। ছাৰ মই মেৰা বাপ চে ভি নেহি ডৰতা হে। এনেকুৱা 2 পাতমান চৰ দিম নহয় একো উত্তৰ দিব নোৱাৰিবি চালা জানুৱাৰ চালা। ছাৰ আপুনি শিক্ষক কালিলৈকে আমি একো নোকোৱাকৈ আছোঁ কেনেবাকৈ যদি মোৰ মাথা গৰম হৈ যায় নহয় উল্টাই 2 পাতমান চৰ আপোনাকো লগাই দিম। তোক মই উঠি গৈছোঁ এনেকুৱা বজাম দৌৰাই বজাম লেংটা কৰি বুজাম বুজিছ তোক তই অলপ অভদ্ৰ হৈছ অসভ্য হৈছে চালা শিক্ষকৰ লগত কেনেকৈ কথা ক'লে তাকে নাজানিছ তই চব মূৰ্খবিলাকক তই কোনে পঢ়ায়